বিলাসীপাৰা চহৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয়। নিশা চহৰখনৰ 12 নং ৱাৰ্ডস্থিত কাশীৰৰ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰিলে নিচি ৱাইন শ্বপকে ধৰি প্ৰায় 10খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। বজাৰখনৰ এখন প্লাষ্টিক দোকানত সংঘটিত বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ ৰাইজৰ। ঘটনাস্থলীত বিলাসীপাৰাৰ আৰক্ষী দল উপস্থিত হৈ বিলাসীপাৰাৰ পৰা 2খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও জুই ভয়ংকৰ লেলিহান শিখাই বজাৰখনৰ কেইবাখনো দোকানত বিধ্বংসী ৰূপ ধাৰণ কৰে। পিছত চাপতগ্ৰাম আৰু ধুবুৰীৰ পৰা 7খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এতিয়ালৈকে অগ্নিকাণ্ডৰ ফলত কিমান টকাৰ সা সম্পত্তি ক্ষতি সাধন হৈছে জানিব পৰা হোৱা নাই। বিলাসীপাৰাৰ পৰা আব্দুল সালামৰ ৰিপোৰ্ট, প্ৰতিদিন লাইভ।